ঐ মিনতি ৰচোন ৰ ঐ, তই ইমান খৰখেদাকৈ ক'লৈ যাওঁ ন? তোৰ লগত মোৰ কথা এটা আছে। মই লেচেৰি বুটলিবলৈ যাওঁ ঐ। মোৰ লগত সোণপাহিহঁত পথাৰ ৰৈ আছে। মোৰ তোৰ লগত কথা পাতিবলৈ সময় নাই। অলপ সময় ৰচোন, মই বেছি দেৰি নকৰোঁ আকৌ, মোৰ এফালে যাবলৈ আছে। কি কথা কচোন? মই যে তোক কালি কথাটো কৈছিলোঁ, তই কি ভাবিলি পিছে? তই যে মোক কালি ভাল পাবলৈ বুলি সুধিছিলি। তোৰ আৰু বেলেগ কাম নাই। মই সেইবোৰ ভাল পোৱা চাল পোৱা বুজি নাপাওঁ। মই গাঁৱৰ সকলোকে সমানে ভাল পাওঁ আৰু দাদা বা বন্ধু বুলি ভাবোঁ। তইও মোক তোৰ ভণ্টি বুলি ভাবিবি, নহ'লে মই সকলো কথা ঘৰত কৈ দিম। ঐ তই ঘৰত নকবি, ঘৰত ক'লে মোক ঘৰত মাৰিব। তোৰ যদি মাৰ খাবলৈ ইমান ভয়ে, তেনেহ'লে তই এনেকুৱা কথা কেলৈ কৈছিলি? এইবাৰ বাৰু নকওঁ, কিন্তু এইবাৰৰ পৰা তই এনেকুৱা কথা কেতিয়াও নুসুধিবি। তোৰ বায়ে আমাৰ দাদাক ভাল পায়, তই পিছে জান নে নাজান? মই সকলো জানো, মোৰ বাইদেৱে সকলো কয়। হ'ব দে, মই তোৰ দাদাক ভাল পাইছে যদিও বেয়া পোৱা নাই। তোৰ দাদাৰ পঢ়া শুনাত বহুত ভাল, এদিন সি ভাল মানুহ হ'বই। তই ইমান দূৰ কথা গম পায়ো মোক ভাল পাবলৈ আহিছ। মানুহে একেখন ঘৰতে জানো মিতিৰ পাতে? তই এনেদৰে মিতিৰ হৈ আছে। আজিৰ দিনত এইবোৰ নাই আৰু। যাৰ লগত মন মিলে বিয়া হৈ যায়। আজিৰ দিনত ছোৱালী হৈ তই এইবোৰ ভাবনে? মই মুঠতে এইবোৰ নাজানো। মই আজি বন্ধ দেখি ঘৰৰ পৰা বহুত আনন্দ মনে ওলাই আহিছোঁ। প্ৰথমে সোণপাহিহঁতৰ লগত লেচেৰি বুটলিম, দুপৰীয়া আটাইকেইজনী মিলি ৰবাব টেঙা খাম আৰু আবেলি হ'লে ঘৰলৈ যাম। বন্ধ দিন আটাইকেইজনী মিলি পথাৰত বনভোজ খাম। ভালেই হ'ব তেনেহ'লে, মোকো কবি চোন কোনদিনা তহঁতি বনভোজ খাওঁ, ময়ো খাম তহঁতৰ লগত। নাই তোক দিব নোৱাৰোঁ। আমাৰ অকল ছোৱালীখিনিহে খাম, ল'ৰাৰ তাত স্থান নাই। বাৰু হ'ব তেনেহ'লে দে, তই কৈছ যেতিয়া তহঁতৰ লগত নাখাওঁ। হ'ব, তই এতিয়া যা, মোৰ দেৰিয়ে হ'ল। সিহঁতি চাগৈ মোলৈ পথাৰত ৰখি আছে। হ'ব যা, তই আকৌ মোক বেয়া পাই নাথাকিবি। ৰাস্তাত লগ পালে মাতবোল কৰিবি। হ'ব দে, মাতবোল কৰিম বাৰু। মিনতি, এদিন নহয় এদিন মই তোক মন জয় কৰিহে এৰিম। একেখন গাঁৱৰে ছোৱালী, তই ইমান সোনকালে ক'লৈ যাবিনো? যাওঁ এতিয়া, ৰমেনহঁতৰ লগত দোকানত অলপ আড্ডাকে মাৰোঁগৈ।